লাগে না তুই বেলে দিবই উঠানা নাকি এই উঠাই নে রবা গাইদিলে কলা না বিষয়ের কথা এই দাদা কই নে রবা রাতি তার হাতে দেরি হল না তুমি মাথা মারছ না মাথা মই কত মারিবা মই তো ঘর বেকারে থাকু দাদা এ বাইরে কাম করে দাদা উঠা দাদা উঠি বলে মই ফোন কৰি আছো ৰবা দাদা কম কথাটো মই নাজনী তাক কৈ দিবি ইবাৰ যদি সি বিয়া কৰে তোক মই বিয়া দিম যদি সি বিয়া নাপাতে তোক মই বেলেগত তাত হ'লে বিয়া দিম এটা ল'ৰা চাই তোৰ মোৰ দায়িত্ব আছে না আপুনি তোৰ ডাঙৰ হৈছে গতিকে তাক আজি কৈ দিবি সি যদি বিয়া পাতে ইবাৰে বিয়া পাতিব লাগিব খবৰে আগতে এনে টকা নাগে কি চাইছি এই দাইজাক তোৰ আজদানত খাই আছে তাৰ ঘৰত ঘুমবা জাগা নাই আৰু সি আমাৰ এই তাক চাইছি কি আৰু বিয়া পাতিব এই দাইজাকৰ পইচা দাইজাকটো মুচিব কাম কৰি এই দাইজাকৰ পইচা দিলে তাই ঘুমে খাই আছে এখন যে কাম কৰিব লাগে তাৰ জ্ঞান নাই আৰু সি আমাক বিয়া পাতিব আছে সি যে বিয়া পাতিব আৰু আমাৰ কোনো আশা দেখা নাই Kongkon. Kongkon. দাদা Oh ya. হেৰি কৰ অলপ সলকানতে উঠা কৰ মই একেদিন মই আহো দেচোন সপ্তাহত খৰচৰ কেনাই অলপ মুচা চা কি কৰি থাকা এখতটো এই ৰাতি হৈছে কালি অলপ ৰাতি কিয় আহো তো এই লগৰ চলিকেইটা লগ পালো কালি লগ পাই পেলাই অলপ ৰাতি হৈ গ'ল লগৰ চলি লগ পাইছে বেয়া ধান্দাততো জনাই নাই এইগিলা চাবি দে দেউতাই কিন্তু মোক এটা দায়িত্ব দি গৈছি কিন্তু যদি বয়া ধান্দাত গৈছে একদম এগিলাখান দূৰত থাকবি আৰু হেৰি কি হ'ল কামটো হ'ব ৰ এই ৰাতি ফোন কৰিছিল মোক ৰাতি হ'ল না অলপমান পইচা পাতি লাগিব মোক খৰচা কৰিব লাগিব পইচা যিমান লাগে মই দিম পইচাৰ টেনশ্যন ল'ব নালাগে মই বাইক বিক্ৰী কৰি হ'লেও মই পইচা দিম কিন্তু তোকে মই এটা কথা কওঁ কি পইচা কিন্তু যধে মধে খৰচা নকৰিবি বেলেগ কামত খৰচা নকৰিবি কাৰণ মই চাকৰি নকৰোঁ ভাই মই তাতে গুৱাহাটীত মই চুইগিত ডেলিভাৰী কৰোঁ আৰু আমি 500 টকা এটা ইনকাম কৰাওঁতে কোটিৰ লোন ছিঙি যায় হ'ব দেই মই যধে মধে খৰচ নকৰোঁ দেই মই জানো নহয় তই কেনেকৈ ইনকাম কৰা নকৰিবি কাৰণ মই এই 7 বছৰ গুৱাহাটীত মই ডেলিভাৰী কৰি পেলাই যিখিনি পইচা মই ইনকাম কৰিছোঁ সেই পইচা কিন্তু মই তোৰ নামতে খৰচা কৰিছোঁ না ঘৰটো বনাইছোঁ এই কিবা কৰি লেট্ৰিনটো অলপ বনালোঁ বাকী ইয়াততো আকৌ কৰিব পৰা নাই গতিকে এতিয়া চাব মই তোক নাভাবি তোৰ হেৰিত মই তই চাকৰি কৰিবি মই চাম কিন্তু মই তোৰ দায়িত্বটো মই পালন কৰিছোঁ মাই দেউতাই যিটো দায়িত্ব দি গৈছে সেই দায়িত্বটো মই পালন কৰিছোঁ তোক বিয়া পাতি দেখ গেলি মই আছোঁ বাছ সিমানে কথা দে হ'ব দে ইমান চিন্তা কৰিব নালাগে দে হ'ব দে তে মই পইচাৰ মাথা মাৰোঁ তই ঘৰত থাক আৰু পাৰা যদি ভাতটো বনাবি মই আহি আছোঁ মই আৰু আজি গুৱাহাটীক নাযাওঁ যা কৰো যা আমাৰো দিনকেইটা এনেকৈ বেকাৰে যোৱা হৈছে কংকন দাৰ কিবা চাকৰি হ'ব পাৰে গম পাইছা না কষ্ট কৰিছে না তেওঁ কষ্ট কৰিছে তোৰ লগত যাই হওক দে সেইটোৱে দাইদাকো তাৰ নামত দিনটো চুইগি চলাই কিনে পইচাখিনি তাৰ নামতে খেদে আছে হ'লেতো ভালেই হয় আমাৰ এই গছ চলি হ'ব পাৰে দেই দাদা কংকন দাৰ বুলি ভাল খবৰ তাকেতো এতিয়া গেলি হ'ব বুলি শুনি আছোঁ আৰু তাৰ মুখেদি এতিয়া হ'ব যেন লাগছে আৰু হ'লে ভাল লাগে দে আপুনি ইমান কষ্ট কৰে তাকেতো এতিয়া এই মই গাড়ীখন বেচোঁ গাড়ী মানুহ আছেতো কথা পাত
গাড়ীখন বেছি বেয়া ফাইনেন্স আছে নাকি গাড়ী ফাইনেন্স নাই কিস্তি মৰছি এনঅ'চি আছে এনঅ'চি পাই যাব বয়স বয়স 3 বছৰ 4 মাহ মান হয় ৰানিং কিমান মান হৈছে ৰানিং অলপ হৈছে দে কাৰণ মই গুৱাহাটীত চুইগি মাৰো না কালাৰ ভালে আছে কিন্তু কালাৰ ঠিকে আছে কালাৰ আছে গাড়ীয়ে নাই ঠিকে আছে খালি অলপ ৰানিং হৈছে আৰু এতিয়া কিমান লাগে তোমাক মোক 60,000 লাগে ৰানিংটো কিমান হ'ব 70 হৈছে 70 প্লাছ হৈছে কিমান দিবা ক কিন্তু কেছ লাগব মোক গধলা পইচা লাগব গাঁও চলি মিলা মিলিকে লোৱা তোকো বোলে গাড়ী লাগে 40 মান দিবা পাৰো মই তাৰ ওপৰত তোমাক এটা কথা কওঁ মই তুমি একদম ফিক্স দাম 50,000 দিবা মোক যদি হয় তুমি গাড়ী চেনে হে কাগজ কাগজ সব ক্লিয়াৰ আছে নকা ট্ৰান্সফাৰৰ কামটো তুমি কৰি দিবা লাগিব মই 50,000 দি দিম হ'ব কথা নাই তুমি মোক পইচা গধলা দিলি হ'ল গধলা পইচাটো দিব দা বড়া এলো বাস্তা লো ভাল দে গাড়ী গধলা তুমি ঘৰকলে আহিবা না মই আহিম মই ফোন কৰি লগালকে আমি চকত পইচাটো কিন্তু কেছ দিবা দা কালি যাব না কেছে দিম কথা হ্যাঁ কেছ দিবা না এই কিবা কৰি হ'ব ৰ কামটো এই দাদাও কালি ৰাতি আহি গৈছি এই এতিয়া পইচাৰ মাথা মাৰবা গৈছি অলপ পইচা পাতি আনিব কিবা অলপ খৰচা খৰচা হ'ব না অলপমান মোৰো দে হ'ব দে দিম দে কিবা এটা বাতি চাতি দিম দে দে দাদা ভাত বনালি হৈছে দে কৈছি হেৰি পইচা তই চিন্তা কৰবা নালগে পইচাটো গধলা দিম হ'ব দে দি দিয়া আৰু তই কালি তোক যাবাই দিছি নেকি না যাবা দিছে ৰুম চুম এইগিলা এই লগত চলি এটা আছে প্ৰথমতে তাতে থাকিম তাতে থাক বাকী পইচা কিন্তু মই দিম ইমান দৰকাৰত পইচা ক'ত পালি তই মই মাথা মাৰছি দে তই এখন চিন্তা কৰবা নালগে মই একেলগে আমাৰ যিখিনি ধাৰ খুন্তি আছে সেইখিনিও মাৰি দিম আৰু কিমান আৰু সুদ দি থাকিবি ময়ো আৰু ইমান দিনটো গাড়ী চলে মই হেৰি কৰিব নোৱাৰোঁ মোৰো আৰু নোৱাৰোঁ দে আৰু কিন্তু আৰু কি কৰবি এই ধাৰখিনিও মাৰি দিওঁ দে একেলগে অলপ বেছি কৰিয়ে মাথা মাৰিছোঁ ধাৰখিনি মাৰি দিওঁ তেতিয়া আৰু পইচা সুদ গিলাও দি থাকিব নালাগে দে তই ভাত হৈছে নেকি হৈছে দে ভাতটো বাৰ ভাতটো খাওঁ খাই পেলাই অলপ ৰেষ্ট লওঁ দে এটা কাম কৰিব লাগিছিল আজি 6 মাহ মান হ'ল দাদাৰ খবৰ ল'ব নাই আগত দাদাৰ খবৰ ল'ব যাব লাগিছিল আমি মাই দেউতাৰ দায়িত্ব পালন কৰি আজি মোৰ এই অৱস্থা ভাবিছিলো চাকৰিটো পোৱাৰ পিছত সি ঘৰখনত দেখি কিবা এটা কৰিব ফোন কৰিলে সন্যাকে ধৰে নাই বুলি কৈ আৰে সন্যাকে কওক সিটো মোবাইলটো চাই সিটো গম পায় যি দাদাই ফোন কৰছি এটা ফোন কৰি সি মোৰ খবৰ নলয় দাদা আছ ভালে আছো নাইও তাৰে মাজত চলি আছো তাকে তো কংকন অহা নাই বোধহয় খাবা না কংকন বহুত দিন অহা নাই তাৰ কথা কি কবা মোৰ তাৰ নামত মানে গোটাই দায়িত্ব গিলা তাৰ হেৰি কৰিলো না দায়িত্ব ললো মাই দেউতাৰ এটা নাই তাৰ টিভি ভাল নহয় এতিয়া তুমি গাড়ী চাড়ী খিনিও বেচলা ইমান কষ্ট কৰলা তাতে মই গাড়ীখন বেচি পেলাই মই এতিয়া খৰাৰ নিচিনা আহিছো মোৰ একমাত্ৰ মূল ইনকাম আছিল মোৰ গাড়ীখনে গাড়ীখন নহলে মোৰ কাম নহল
মই গাড়ীখন নলে মই গুৱাহাটীত কি কৰিম যাই পেলাই এতিয়া তুমি হাজিৰা কৰি আছা যাওঁ পালি আৰু গুৱাহাটীত থকা মানুহ হাজিৰা আৰু তুমি নোপোৱা মইতো আৰু হাজিৰা কাম নাজানো ন কিয় খানা বুলি ভবা নাছিলো আমাৰ লগততো ভালেই ময়ো নাছিলো কি মই নিজে বিয়া বাৰু নাপতি তাক বিয়া বাৰু কৰাই দিলো কৰাই দি যি বাজে বিয়া বাৰু কৰাৰ পিছত 6 মাহ হৈ গ'ল সেইকাৰণে কৈছিলো তুমি আগতে বিয়াখন পাতি ল'ব লাগিছিল বিয়া পাতি পাৰিয়ে গ'ল সেইকাৰণে ইমান মানে তুমি প্ৰেছাৰ ল'ব নালাগিছিল তাকো অলপ প্ৰেছাৰ দিব লাগিছিল তোমাৰ সেইটোৱে মস্ত ভুল আৰু ইমান বিশ্বাস কৰিব নালাগে ভাই হ'লে মাই দেউতাই এটা দায়িত্ব এটা দি গ'ল না গতিকে মই ভাবিলো তাতে আগে হেৰি কৰো কিন্তু মোৰ ভুল হৈছে মই বহুত ভুল আৰু কিন্তু ভুল হ'লেও মই ভাবা নাছিলো মই ভাইজি মোক খানা কৰিব গতিকে আৰু কি কৰিবা উপায় নাই এতিয়া দে দাদা মই যাওঁ দে মানে ঠেংলা চকৰ কাম আছে মোৰ হেৰি কৰিবাচোন ছেকেণ্ড হেণ্ড গাড়ী যদি পোৱা 20-25 হাজাৰ মান চাবাচোন মই গুৱাহাটী যাব লাগিব মই চাম দা মই চাম তাক একবাৰ ফোনো কৰিম মোৰো ভাল লগা নাই দেচোন মই একবাৰ ফোন কৰি এই অসমচৰ পৰা অলপ চাহ তাহো নাখলা হ'ব দা আহিম দে কেতিয়াবা